প্ৰথমে এটা কথা ক'বলৈ লৈছোঁ, বিটিআৰত ইতিমধ্যে আমাৰ এক শান্তিৰ পৰিৱেশ চাৰিওফালে বিৰাজ কৰিছে। তো যোৱাকালি যিটো ওদালগুৰি জিলাৰ আৰক্ষীয়ে আমাক এটা নিৰ্ণায়ক ৰিজাল্ট তেওঁলোকে আমাক দিবলৈ সক্ষম হ'ল। ওদালগুৰি জিলাৰ টংলাৰ জোৰপুখুৰী গাঁৱৰ মহেন্দ্ৰ শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মাক যে নৃশংসভাৱে তেওঁৰে যি হত্যা ভায়েকে হত্যা কৰিছিল মোমায়েকৰ লগত মিলি। তো এই ক্ষেত্ৰত আৰক্ষীৰ যিটো ভূমিকা আমি কোনো ধৰণৰ সন্দেহ কৰিবলগীয়া নাই। তেওঁলোকে আমাক সঠিক এটা ৰিজাল্ট দিবলৈ সক্ষম হৈছে, যাৰ ফলত আমি এটা স্বস্তিৰ নিশ্বাস ল'বলৈ লৈছোঁ। কাৰণ আপোনাৰো হয়তো ল'ৰা ছোৱালী আছে, মোৰো ল'ৰা ছোৱালী আছে। কেতিয়াবা আমি টেম্পত পঠাই দিওঁ, পিলপিলিত পঠাই দিওঁ। তেনে ক্ষেত্ৰত এটা আমি আবেলিলৈকে আমাৰ এটা চিন্তা হয় যে ল'ৰাজন এতিয়ালৈকে আহি পোৱা নাই, ক'ত কি হৈছে, তেনেকুৱা ধৰণৰ এটা। আৰু যিটো হত্যাকাণ্ড, এই হত্যাকাণ্ডটোক বহুতে হয়তো বেলেগ ধৰণৰ দৃষ্টিত চাবলৈ লৈছিলে যে পুনৰ এনেকুৱা এক পৰিস্থিতি আমাৰ মাজলৈ আহিলে নেকি। তো এই ক্ষেত্ৰত আৰক্ষীয়ে যেনেকুৱা ধৰণৰ ভূমিকা লৈ আমাক এটা ৰিজাল্ট দিলে, তেনে ক্ষেত্ৰত আমি ওদালগুৰি জিলাৰ যি আৰক্ষী অধীক্ষক বা আৰক্ষী আছে তেওঁলোকক আমি নিশ্চয়কৈ প্ৰশংসা কৰিবই লাগিব। আৰু তেওঁলোকৰ এই প্ৰশংসনীয় পদক্ষেপক আমি শুভেচ্ছা জনাইছোঁ। অনাগত দিনত আমাৰ এনেকুৱা ধৰণৰ ৰিজাল্ট তেওঁলোকে যেন আমাক দিয়ে। কাৰণ আমি বহু ক্ষেত্ৰত দেখা পাওঁ যে বহু হত্যাকাণ্ড হওক বা কিবা অপৰাধজনিত কাৰণে হওক, ঘটনাই হওক, কিন্তু আমি এটা সঠিক ৰিজাল্ট পাবলৈ সক্ষম নহওঁ। গতিকে যোৱাকালি যিটো ৰিজাল্ট এটা আমি পাবলৈ সক্ষম হৈছোঁ, গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মাৰ হত্যাকাৰী ইতিমধ্যে আটক হৈছে। আৰক্ষীয়েও সংবাদমেল যোগে অৱগত কৰিছে যে এয়া এক পাৰিবাৰিক সংঘাত, কোনো ধৰণৰ বৰ্তমান বিটিআৰ শান্তি এটা বিৰাজ কৰিছে। আৰক্ষীয়ে যাতে আগন্তুক দিনবোৰতো এনেকুৱা ধৰণৰ পদক্ষেপ লৈ শাস্তি অপৰাধীক কঠোৰ শাস্তি দিয়া কৰিব লাগে। কালি আমি এটা ইনফৰমেশ্যন পাইছিলোঁ কি গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা দুইটা ভাই ককাই, তেওঁলোকৰ এজ 11 গৌৰৱ আৰু কৌশিক শৰ্মা ভাই ককাই 12 আৰু 13 ইয়াৰ এজ, দুইটা মিচিং হৈ আছিলে। দুইটা এক্সাম দিবৰ কাৰণে ঘৰৰ পৰা ওলাইছিলে, তাৰপিছত ঘূৰি যোৱা নাই। চ' তাৰ ওপৰত আমি এটা মিচিং কেছ লৈছিলোঁ। মিচিং কেছ লৈ ইয়াৰ পৰা আমি চাৰ্চটো আৰম্ভ হৈছিলে। চাৰ্চ আৰম্ভ কৰোঁতে বাকী চলি আছিলে। আজি ৰাতিপুৱা ইনফৰমেশ্যন পালে কি দুটা ডেড বডি এটা পৰি আছে। তাক লৈ পুলিচ টিম গ'ল। আমাৰ SP সাহেবৰ নেতৃত্বত ইনভেষ্টিগেশ্যন আৰম্ভ হ'ল। গুৱাহাটীৰ পৰাও ফৰেনচিক টিম আৰু আমাৰ FSLৰ টিম আহিলে, সাইণ্টিফিক এভিডেন্স কালেক্ট কৰা হ'ল। তাৰ মাজতে যি আমাৰ ছাছপেক্টেডখিনি আছিলে তেওঁলোকক ছাছপেক্টেডখিনি আনি খুচপুচ কৰা হ'ল। খুচপুচ কৰাওঁতে আৰু বাকী এভিডেন্সৰ বেছতে আমি গম পালোঁ কি এই যি দুইটা ল'ৰা আছিলে তেওঁলোকৰ যি ষ্টেপ ব্ৰাদাৰ আছে নীৰজ শৰ্মা, তেওঁ এইটো ইনচিডেণ্টটো কৰিছে। আৰু তেওঁ কালি ৰাতিপুৱা যেতিয়া স্কুলৰ কাৰণে এই দুইটা ওলাইছিলে তেওঁলোকক লৈ গৈ অলপ আইচলেটেড প্লেচত লৈ গৈছে। তাতে গৈ এটা চাৰ্ট বিপন দি তেওঁলোকৰ ডিংগিটো স্লিট কৰি দিছে। যি জেগাত হত্যাকাণ্ডটো সংঘটিত কৰিছে সেই জেগাতে তেওঁলোকে মৃতদেহ ৰাখিছিল নে তাৰ পৰা ক'ৰবালৈ লৈ গৈছিল? য'ত ইনচিডেণ্ট কৰিছে তাতে ই এৰি থৈ আহিছিলে। স্কুললৈ যেতিয়া ওলাই গৈছিল তাৰ পৰাই তেওঁলোকে তেতিয়া সেইটো টাইমতে পিক আপ কৰি লৈ গৈছিল আৰু এইটো স্কুলৰ অকণমান চ' বেচিকলি স্কুলৰ কাৰণে তেওঁ গম পায় কি স্কুলত কেতিয়া যায়। এইটো তেওঁ ঘৰৰ ল'ৰাই কাৰণে তেওঁ স্কুল যোৱা সময়ত নিজৰ মতলব মামাক বাইকত বহাই নিজে লৈ গৈছিলে। বাইকখন লৈ কি ৰিকভাৰ কৰা হৈছে? যিখিনি মতলব আমাৰ এভিডেন্স আছে এভিডেন্সৰ কালেক্ট কৰা হৈছে। আৰু কোনোবা জড়িত আছে নাই এতিয়ালৈকে আৰু কাৰো পোৱা নাই। এণ্ড যিমানখিনি আমি এভিডেন্স পাইছোঁ ই অকলে ইনচিডেণ্ট কৰিছে। নিশা কৰিছিল নে হত্যাকাণ্ডটো নে? এতিয়া ইছ্যু ইনভেষ্টিগেশ্যনত আছে, নিশা কৰিছে নাই এইটো এতিয়া ক'ব নোৱাৰে।
দুজনকে ক'ৰবাত ৰখা হৈছিলে নে সেই স্কুলৰ পৰা লৈ গৈ ডাইৰেক্ট সেই স্থানটোলৈকে লৈ গৈছে? ডাইৰেক্টলি লৈ গৈছে যিমানখিনি আমাৰ ইনভেষ্টিগেশ্যনত আহিছে ডাইৰেক্টলি গৈছে কিহৰ কাৰণে ছাৰ কৰা হ'ল? চ' বেচিকলি এইটো ষ্টেপ ব্ৰাদাৰলি ট্ৰিটমেণ্ট তেওঁ পাই আছিলে ফেমিলিৰ পৰা তেওঁ অলপ নেগলেক্টেড ফিল কৰিছে কি তেওঁ যি ফাদাৰ আছে এই ভালকৈ গুৰুত্ব দিয়া নাই তাক ফেমিলি হিচাপে ৰখা নাই সেইকাৰণে তাৰ মনত এটা ই আহিছে কি ই অলপ বেয়া পাইছে এইটো লৈ কি তাৰ ফাদাৰ তেওঁ ভালকৈ বিহেভ কৰা নাই স্যাৰ কি বুলি কৈ লৈ গৈছিলে ছাৰ ল'ৰাজনক কিবা কৈছে নেকি ছাৰ? তেনেকুৱা এভিডেঞ্চ অহা নাই একজেক্টলি গোটেই ঘটনাটোত তেওঁৰ লগত তেওঁ অকলে প্লেন কৰিছিল নে তেওঁৰ মাক বা মোমায়েক? নাই নাই হি অনলি ইজ ইনভলভ বাট ফিজিকেলি যদিও কামটো কৰোঁতে ক্ৰাইমটোত তেওঁ অকলে ইনভলভ, কিন্তু আৰু কোনোবা প্লেনিং পৰ্যায়ত কোনোবা আছিল? নাই নাই এনেকৈ একো এভিডেঞ্চ নাই একো স্যাৰ কিবা অস্ত্ৰ ৰিকভাৰ কৰা হৈছে নেকি? কিহেদি মানে যি বিপন দি এই ইনচিডেণ্ট কৰিছে এই বিপনটো ৰিকভাৰ হৈছে চিংগুল এটা বিপন ৰিকভাৰ হৈছে